ধৰণৰ চেনিটাইজেশ্যন নকৰাকৈ বহিৰাজ্যৰ পৰা শ্ৰীৰামপুৰ গেটেৰে অসমত প্ৰৱেশ শ শ বাহনৰ। সীমান্তৰক্ষীৰ দায়িত্বজ্ঞানহীন কৰ্মৰ বাবে ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে নেকি অসমত কৰোনা ৰোগীৰ সংখ্যা। স্বাস্থ্যমন্ত্ৰীয়ে দিনে নিশাই কৰি থকা অক্লান্ত পৰিশ্ৰম বিফলে যাব নেকি এওঁলোকৰ হেমাহিৰ বাবে। আমাৰ পূৰ্বাঞ্চল টাইমৰ কেমেৰাত বন্দী হোৱা ফুটেজ অনুসৰি অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত আবদ্ধ হৈ আছে শ শ বাহন। কিন্তু চিন্তনীয় বিষয় এই যে বহিৰাজ্যৰ পৰা অহা এই বাহনসমূহৰ সীমান্তত চেনিটাইজেশ্যন কৰা দেখা নগ'ল। এনে দায়িত্বহীন কৰ্মকাণ্ডৰ বাবে হয়তো ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ ধৰিছে নেকি অসম। আনহাতে গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ ট্ৰাকেৰে আহি উপস্থিত হ'ল পশ্চিমবংগৰ 8জন শ্ৰমিক। কোকৰাঝাৰৰ পৰা খোজকাঢ়িয়ে শ্ৰীৰামপুৰ পালেগৈ এই 8জন শ্ৰমিক। কিন্তু পশ্চিমবংগ চৰকাৰৰ আৰক্ষীয়ে প্ৰৱেশত বাধা দিলে এইকেইজন শ্ৰমিকক। শুনক আমাৰ সাংবাদিকক কি ক'লে শ্ৰমিক কেইজনে। আপোনালোক ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। গুৱাহাটীত কি কৰিছিল? কাঠপেইণ্টাৰ। গুৱাহাটীৰ পৰা কেনেকৈ আহিলে? ট্ৰাকত আহিছোঁ। ট্ৰাকত ক'ত নামিছে? কোকৰাঝাৰ। আপোনালোক ট্ৰাকত কেনেকৈ উঠালে? ট্ৰাকত মানে উঠিছে আৰু কিবা পইচা দিছে নেকি? এনে উঠিছে? কেইজন মানুহ আছে আপোনালোক? 9জন আছে। 8জন আছে। আচ্ছা, আপোনালোক কোকৰাঝাৰত নামাৰ পিছত আপোনালোকৰ টেষ্ট কৰিছে? ক'ত টেষ্ট কৰিছে? আপোনালোকে ক'ত নামিছে? ষ্টপিজ ক'ত আহিছিল গুৱাহাটীৰ পৰা আহোঁতে? বৰপেটাত নামিছে এবাৰ। তাতে কি কৰিছে? টেষ্ট কৰিছে। তাৰপিছত আৰু ক'ত নামিছে? ডাইৰেক্ট কোকৰাঝাৰত নামিছে। তাতে টেষ্ট কৰিছে? তাতে টেষ্ট কৰা নাই? পুলিচ প্ৰশাসন একো কোৱা নাই? তাৰপিছত মানে তাৰ পৰা খোজকাঢ়ি আহিলে? এতিয়া ক'ত যাব? আপোনালোক পাৰ্মিশ্যন নলগাকৈ কেনেকৈ আহিলে? পুলিচ প্ৰশাসনেতো এতিয়া আপোনালোকক পাৰ্মিশ্যন আনিব দিছে। 40-45 দিনে ঘৰত মানে বহা কাম কৰা মানুহ আমিতো মানে এই পইচা পাতি নাই পইচা পাতি শেষ হৈ গৈছে। তাৰপিছত মানে আৰু কিবা দিব দিলে তাৰ হাতী হ'লেও যাব লাগে। খোজকাঢ়িয়ে আপোনালোকে গমেই পায় ইণ্টাৰ ডিষ্ট্ৰিক্টটো আপোনালোকৰ উইদাউট পাৰ্মিশ্যন যাব নিদিয়ে। কি কৰে চৰকাৰে? এতিয়া কি ক'লে আপোনালোক ৱেষ্ট বেংগল পুলিচে কি ক'লে? এতিয়ালৈকে কি ক'লে? আমাৰ বৰ্ডাৰত যে পুলিচবোৰ আছে কি ক'লে? কথা পাতিছে? পুলিচৰ লগত কথা পাতি আছে। কি ক'লে? যাব দিয়া নাই। শ্ৰীৰামপুৰৰ পৰা কমলেশ বৰ্মনৰ ৰিপৰ্ট, পূৰ্বাঞ্চল টাইম।